বাক্সা জিলাৰ সাংবাদিক বন্ধুসকল, আজি আমি ইয়াত বাক্সা জিলাৰ আমাৰ তৃণমূল কংগ্ৰেছৰ যিটো কাৰ্যালয়, এই কাৰ্যালয়ৰ শুভ উদ্বোধনত আমি আহিছিলোঁ আৰু ইতিমধ্যে শুভ উদ্বোধন হৈ গ'ল আৰু আমাৰ কৰ্মীসকল গোট খাইছিলে। আমি কৰ্মীসকলৰ লগতো মত বিনিময় কৰিলোঁ। মোৰ লগত আমাৰ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক উপসভাপতি শ্যামল চৰকাৰ ডাঙৰীয়া আৰু দুগৰাকী সাধাৰণ সম্পাদক দিগন্ত ভূষণ বৰ্মন আৰু অৰূপজ্যোতি ভূঞা আৰু আমাৰ দাঁতিকাষৰীয়া জিলা তামোলপুৰৰ আমাৰ তৃণমূলৰ সভাপতি গৌৰীশংকৰ শৰণীয়া আৰু ইয়াৰ সভাপতি আমাৰ এইখন জিলাৰ সভাপতি কিশোৰ ৰয় আৰু লগতে আমাৰ তৃণমূলে আমি BTRৰ 5খন জিলাক সামৰি আমি এখন তৃণমূল কোঅৰ্ডিনেশ্যন কমিটি BTR বুলি এখন কমিটি কৰিছোঁ। এই কমিটিৰ 3গৰাকী আমাৰ বিষয়ববীয়া কৰ্মকৰ্তা আছে, ক্ৰমে আমাৰ দিলীপ চৰকাৰ, ৰণেন কেট্ৰাং আৰু আমাৰ দীপক নাথ ডাঙৰীয়া, এইসকল আছে। আমি আপোনালোকক ধন্যবাদ জনাইছোঁ, স্বাগতম জনাইছোঁ আৰু আমি এইখিনিয়ে জনাব খুজিছোঁ যে আমি 4টা মাহৰ ভিতৰত তৃণমূলে গোটেই অসমত গাঁৱে ভূঞে ৰাইজৰ পৰা ইমান বিপুল সঁহাৰি পাইছে যে অতি কম দিনৰ ভিতৰত আমি 26খন জিলাত 35খন জিলা অসমৰ 26খন জিলাত আমি জিলা কমিটি, পূৰ্ণাংগ জিলা কমিটি আমি গঠন কৰিলোঁ আৰু এনেধৰণেই আমি জিলাৰ কাৰ্যালয় আমি উদ্বোধন কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ ব্লক কমিটি গঠনৰ কাম চলি আছে আৰু নৱেম্বৰৰ ভিতৰত আমাৰ ব্লক কমিটি গঠন হোৱাৰ পিছত ডিচেম্বৰ মাহত গোটেই অসমজুৰি আমি মণ্ডল কমিটি গঠন কৰিম আৰু ইয়াত VCDC হ'ব, BTRত VCDC হ'ব, বাকী ঠাইত মণ্ডল কমিটি আমি গঠন কৰিম আৰু তাৰ পাছত আমি জানুৱাৰী ফেব্ৰুৱাৰী মাহত আমি বুথ কমিটি গঠন কৰি আমি এপ্ৰিল মাহত যদি হয় পঞ্চায়ত নিৰ্বাচন, এনেই ডিউ আছে ছেপ্টেম্বৰ অক্টোবৰ 23, কিন্তু আগতো হৈ যাব পাৰে, যাতে এপ্ৰিল মাহত পঞ্চায়ত নিৰ্বাচন হ'লে তাৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুত হ'বৰ কাৰণে আমি সাজু হৈছোঁ। আৰু এইটো সম্ভৱ হৈছে একমাত্ৰ ৰাইজৰ সঁহাৰিৰ কাৰণে। ৰাইজে এইকাৰণে সঁহাৰি জনাইছে যে এতিয়া গোটেই অসমত BJPৰ একমাত্ৰ বিকল্প হ'বলৈ তৃণমূল গৈ আছে, বাকী বিৰোধী দলবিলাক ৰাইজে নাকচ কৰি আছে। গতিকে সেইকাৰণে আমি কৈছোঁ চৰকাৰ এই ক্ষেত্ৰত চৰকাৰৰ দৃষ্টিভংগী স্পষ্ট হ'ব লাগিব। চৰকাৰে স্পষ্ট দৃষ্টিভংগী লৈ কাম কৰক আৰু জেহাদী কওক, PFI কওক, কোনো উগ্ৰপন্থী মৌলবাদী সংগঠনক তৃণমূল কংগ্ৰেছে কেতিয়াও সমৰ্থন নকৰে। তেনেকুৱা আমি এতিয়ালৈকে ভবা নাই আৰু তেনেকুৱা নাইও, কাৰণ BTADত তেনেকুৱা কোনো ৰাজনৈতিক দল নাই যি আজি BJPৰ বিৰুদ্ধে আছে। ইয়াত যিকেইটা দল আছে গোটেইকেইটা BJPৰ লগত আছে। ইয়াত থকা দল BPFA কওক, UPPL কওক বা AGPA কওক, চব BJPৰ লগত আছে। গতিকে BJPৰ লগত থকা দলৰ লগত আমি কেনেকৈ মিত্ৰতা কৰিম? আমাৰ কোনো প্ৰশ্নই নাই। AIUDF আছিলে হেৰিয়াৰ বাহিৰত, BTRৰ বাহিৰত, তেওঁলোকক কমপ্লিটলি ৰাইজে নাকচ কৰিছে, কাৰণ তেওঁলোকেও BJPৰ লগত যি ধৰণে সনাপ টকা কৰি আছে। আৰু BTCৰ ভিতৰত যিকেইটা দল আছে, BPFA কওক, UPPL কওক বা BJPA কওক বা AGPA কওক, এই আটাইকেইটা দলক BTRৰ ৰাইজে এতিয়া প্ৰত্যাখ্যান কৰিছে। BTRৰ ৰাইজৰ এই আটাইকেইটা দলৰ প্ৰতি আমনি লাগি গ'ল, মোহভংগ হৈ গ'ল, কাৰণ আটাইকেইটা দলেই BTRৰ ৰাইজক, এই 5খন জিলাৰ ৰাইজক প্ৰতাৰণা কৰাৰ বাহিৰে, লুটৰাজ চলোৱাৰ বাহিৰে আন একো কৰা নাই। সেইকাৰণে ইয়াৰ ৰাইজেও এতিয়া বিকল্প বিচাৰিছে আৰু সেই বিকল্প তৃণমূল কংগ্ৰেছ আমি ওলাই আহিছোঁ আৰু সেইকাৰণে ৰাইজে তৃণমূলক আঁকোৱালি লৈছে। কথা নাইকিয়া, কাৰণ ইয়াত কথাটো হৈছে কি, সেইটো হৈছে আপুনি এটা ধাৰণা কৰিছে, ধাৰণাৰ ওপৰত আমি কেতিয়াও উত্তৰ দিব নোৱাৰোঁ যেতিয়ালৈকে সি সত্যত পৰিণত নহয়। গতিকে আমি সেইকাৰণে ধাৰণাৰ ওপৰত কেনেকৈ উত্তৰ দিব, চব মানুহে বেলেগ বেলেগ ধাৰণা কৰিব পাৰে। কিন্তু AIUDFে খুলি দিছে বা বিচাৰিছে বেলেগ কথা, কিন্তু আমাৰ স্পষ্ট কথা, তৃণমূলৰ
যে বিজেপি বিৰোধী জোট সকলো বিজেপি বিৰোধী দল আমি এখন মঞ্চত এখন প্লেটফৰ্মত আমি একত্ৰিতভাৱে হোৱাটো বিচাৰিছোঁ আৰু তাত এনেকুৱা দল থাকিব যি প্ৰকৃততে বিজেপি বিৰোধী কিন্তু যদি এইপিনেও এখন নাও এটা ভৰি এখন নাৱত এটা ভৰি বিজেপিৰ নাৱত এটা ভৰি আন এটা নাৱত দিনত AIUDF ৰাতি বিজেপি তেনেকুৱা দলক লৈ আমি কেতিয়াও একেলগে মিত্ৰতা কৰাৰ কথা আমি ভবা নাই AIUDFে সেইটো ক'ব পাৰে সেইটো AIUDFে নিজে ক'ব পাৰে কিন্তু মই নাভাবোঁ বাকী বিৰোধী দলবিলাকে AIUDFৰ যিটো শেহতীয়া আচৰণ যে তেওঁলোকে নিজকে বিজেপিৰ B টিম হিচাপে নিজকে তেওঁলোকে প্ৰমাণ কৰি দিছে গতিকে সেই ক্ষেত্ৰত আমাৰ যুঁজখন যিহেতু বিজেপিৰ বিৰুদ্ধে গতিকে বিজেপিক উৎখাত কৰিবৰ কাৰণে আমি কেতিয়াও তেনেকুৱা আধা বিজেপি আধা বিৰোধী তেনেকুৱা দলক লৈ আমি কেতিয়াও একত্ৰিত হ'ব নোৱাৰোঁ আৰু কথা মই বহুতবাৰ কৈছোঁ মই চমুকে মাত্ৰ এটাই কথা কওঁ যে কংগ্ৰেছৰ প্লেটফৰ্মত থাকি বিজেপি আমাৰ এতিয়া দেশৰ মূল শত্ৰু হৈছে বিজেপিক উৎখাত নকৰালৈকে আমাৰ ৰাইজৰ কেতিয়াও শান্তি নহয় আৰু কংগ্ৰেছৰ প্লেটফৰ্মত থাকি বিজেপিক উৎখাত কৰিব নোৱাৰি আৰু বিজেপিৰ বিৰুদ্ধে যুঁজিব নোৱাৰি সেই পৰিৱেশটো তাত নাই আৰু সেইকাৰণেই মই কংগ্ৰেছৰ পৰা ওলাই আহি তৃণমূল যিহেতু তৃণমূলে শক্তিশালীভাৱে একেৰাহে আজি দীৰ্ঘদিন ধৰি বিজেপিৰ বিৰুদ্ধে যুঁজি আহিছে আৰু সফলতাও লাভ কৰিছে আৰু সেইকাৰণেই মই তৃণমূললৈ মই আপোনালোকক আগতেই ক'লোঁ যে নতুন হোৱাৰ কাৰণেই ৰাইজে আমাক সঁহাৰি জনাইছে কাৰণ বাকী যিমানবিলাক দল আছিল গোটেই দলবিলাকক ৰাইজে টেষ্ট কৰিলে আৰু ৰাইজে টেষ্ট কৰি আটাইবিলাক দলৰ প্ৰতি ৰাইজৰ আস্থা নোহোৱা হৈ গৈছে গতিকে ৰাইজে দেখিছে যে তৃণমূল যিহেতু পশ্চিমবংগত ইয়াৰ উদাহৰণ ৰাইজে দেখি আছে পশ্চিমবংগত যি ধৰণে তৃণমূলে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি যি ধৰণে শান্তি নিৰাপত্তাৰে বিকাশ কৰিছে সেইটো দেখি আছে ইয়াৰ ৰাইজে আৰু সেইকাৰণে ৰাইজে তৃণমূলক ইয়াতো অসমতো বিজেপিৰ বিকল্প হিচাপে ৰাইজে গ্ৰহণ কৰিব বিচাৰিছে নহয় আমি বিজেপিয়েতো শাসনত আছে কাৰণে তেওঁলোকে সেইবিলাক কথা ক'বই যদি তেওঁলোকে ইমানেই পপুলাৰ মই আপোনালোককে উল্টাই প্ৰশ্ন কৰিছোঁ যদি ইমানেই পপুলাৰ ইমানেই ৰাইজৰ কাম কৰিছে তেওঁলোকে এইবিলাক কথা কিয় ঘৰত বহি থাকিলে হৈ গ'ল তেওঁলোকৰ এটাৰ পিছত এটাকে কেন্দ্ৰীয় মন্ত্ৰীবিলাক আহি গোটেইবিলাক ঘূৰি যে তেওঁলোকে ইমান প্ৰস্তুতি চলাইছে কিহৰ কাৰণে যদি তেওঁলোকে কৈছে যে আমি 12খনি দখল কৰিম ইমান তেতিয়াহ'লে ঘৰত বহি থাকক ৰাইজে এনেই ভোট দিব তোমালোকে ইমান ৰাইজৰ কাম কৰিছা যেতিয়া ইমান ৰাইজৰ মাজত তোমালোক জনপ্ৰিয় হৈছা যেতিয়া ইমান কষ্ট কৰিবলৈ কি দৰকাৰ গতিকে তাতে বুজা যায় যে ভিতৰি ভিতৰি ৰাইজে যিটো বিবেক ভোটৰ যোগেদি নীৰৱ বিপ্লৱ কৰিব সেইটো তাতে বুজা যায় তৃণমূলে এতিয়া আমি স্পষ্ট কথা আমি আসনৰ সংখ্যা এতিয়াও আমি নিৰ্ধাৰণ কৰা নাই কাৰণ আমাৰ চেণ্ট্ৰেল কমিটি আছে নেশ্যনেল কমিটি আছে আমাৰ নেশ্যনেল কমিটিয়ে গোটেইবিলাক পলিচি নিৰ্ধাৰণ কৰিব সেইমতে আসন হ'ব কিন্তু এটা কথা স্পষ্ট যে আমি অহা 24ৰ লোকসভা নিৰ্বাচনত আমি গৰিষ্ঠ সংখ্যক আসনত আমি তৃণমূলে প্ৰতিদ্বন্দ্বিতা কৰিম আৰু বিজেপিক আমি প্ৰতিহত কৰিবৰ কাৰণে আমি সৰ্বশক্তি প্ৰয়োগ কৰিম এইটোত মই বিশেষ ক'বলগীয়া নাই এইকাৰণে কংগ্ৰেছ এটা এতিয়া সুকীয়া দল এটা সুকীয়া ৰাজনৈতিক দল আমিও এটা সুকীয়া দল আমি সেই দলৰ আভ্যন্তৰীণ কথাৰ ওপৰত আমি বিশেষ একো নকওঁ মাত্ৰ এটাই ক'ম যে নতুন যিজন সভাপতি হৈছে তেখেতলৈ আমি শুভেচ্ছা জনাইছোঁ যাতে তেখেতৰ নেতৃত্বত আমি তেখেতৰ নেতৃত্বটো যাতে বিজেপিৰ বিৰুদ্ধে যাতে শক্তিশালীভাৱে যুঁজ দিব পাৰে আমি সেইটোৱে আশা কৰিছোঁ বিৰোধী দল হিচাপে বছৰৰ কথা নাইকিয়া আপুনি জানে আপুনিতো এতিয়া হয়তো আপোনালোক জন্ম হোৱা নাইকিয়া 1977ত যেতিয়া জনতা পাৰ্টি আহিছিলে তেতিয়াতো তেওঁলোকে মাত্ৰ এমাহৰ ভিতৰত তেওঁলোকে কংগ্ৰেছক উৎখাত কৰিছিল গতিকে ৰাইজ যেতিয়া জাগিব ইয়াত কোনো সময়ৰ কথা কি ক'লে গতিকে ৰাইজ যেতিয়া একত্ৰিত হ'ব তেতিয়া কোনো সময়ৰ দৰকাৰ নাইকিয়া তেতিয়া 24 ঘণ্টাৰ ভিতৰতো চৰকাৰ উপৰি যাব
जोलुर मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां गिबि खेबनि थाखाय बिटिआर हालामाव सेथि खेब ISPL आ खुंफुंजागोन। बिटिआर ओनसोलाव लाइमोनफोरखौ जोलुरनि फारसे गोसो बोहोनाय जोलुरखौ जौगाहोनायनि थांखिजों बिटिआर सरकारा बे बादायलायनायखौ खुंफुंनो थिरांथा लादों। सा-सानजा भारतनि 6 सिडुल ओनसोलाव थानाय मोनजि गेलेग्रा हानजाफोरनि गेजेराव बे बादायलायनाया जागोन। बादायलायनाया फैगौ 9 अक्ट'बरनिफ्राय जागायनानै 23 अक्ट'बरसिम सोलिगोन। अदालगुरिनि डिमाकुसि स्टेडियामनिफ्राय बादायलायनायखौ जागायजेनगोन। बेबायदिनो बे जोलुर बादायलायनाया बिटिआरनि मोनब्रै जिल्लायाव खुंफुंजागोन आरो जोबथा बादायलायनाया क'क्राझार जिल्लानि सिङाव थानाय थिथागुरिनि साइसाक सेन्टाराव खुंफुंजागोन। बादायलायनायाव देरहासार जानाया ट्रफिजों लोगोसे 3 लाख रां, सेथि रानार्स आपआ ट्रफिजों लोगोसे 2 लाख रां आरो थामथि रानार्स आपआ ट्रफिजों लोगोसे 1 लाख रां मोनफुंनो हागोन। बादायलायनायाव 6 सिडुल ओनसोलाव थानाय मोनजि काउन्सिलफोरनिफ्राय बाहागो लाफैगोन। फारि बायदियै त्रिपुरा ट्राइबेल एरियाज अट'नमास काउन्सिल, खासि हिल्स डिस्ट्रिक्ट अट'नमास काउन्सिल, जयन्तिस हिल डिस्ट्रिक्ट अट'नमास काउन्सिल, गारो हिल्स डिस्ट्रिक्ट अट'नमास काउन्सिल, लाई अट'नमास काउन्सिल, मारा अट'नमास डिस्ट्रिक्ट काउन्सिल, साकामा डिस्ट्रिक्ट अट'नमास काउन्सिल, कार्बि आंलं अट'नमास काउन्सिल, डिमासा हासाव अट'नमास काउन्सिल, बडलेण्ड टेरिटरियेल रिजन। बेखायनो सा-सानजा भारतनि जोलुर गेलेनायखौ मोजां मोनगिरि रायजो राजाफ्रा थिखानाय खालार आरो जायगायाव लैहोर लैहोर फैनानै जोलुर गेलेनाय रंजाथायखौ लाफैनो हागोन।